10টা নেলাগে 20টাও নেলাগে মাত্ৰ এই 5টা হয় এই 5টা গুণৰ পৰা যদি 4টাও আপোনাৰ মাজত আছে তেন্তে চকু মুদি আপুনি বিশ্বাস কৰিব পাৰে যে আপুনি এজন বুদ্ধিমান জিনিয়াছ বা এক্সট্ৰা অৰ্ডিনাৰী মানুহ নিজৰ মাজত মিলাই লওক আৰু যিকিটা আপোনাৰ মাজত নাই শিকি লওক আৰু নিজৰ মাজত গঢ়িবলৈ চেষ্টা কৰক সকলোৱে আপোনাক স্মাৰ্ট বুলি ক'ব তেতিয়া নিজৰ ঘৰত সন্মান পাব সমাজৰ চকুত আপুনি বুদ্ধিমতী নাৰী বা বুদ্ধিমান পুৰুষ হিচাপে চিনাক্ত হ'ব আৰু কি লাগে জীৱন ধুনীয়া হ'ব ঠিক আছে ভিডিঅ'ত অদৰকাৰী কথা এটাও নহয় সেয়ে আশা কৰিলোঁ অকণো স্কিপ নকৰাকৈ শেষলৈ চাব বুদ্ধিমানসকলৰ প্ৰথম গুণটোৱে হ'ল কিউৰিয়াছিটি থকা বুদ্ধিমান মানুহসমূহৰ মাজত কিউৰিয়াছিটি নামক দানৱটো বহুত বেছি থাকে মানে একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে আপোনাৰ মনৰ ইচ্ছা আকাংক্ষা নতুন বস্তু জানিবলৈ আগ্ৰহী থকা এটা মন বুদ্ধিমান মানুহৰ আটাইতকৈ ডাঙৰ লক্ষণটোৱে হ'ল এইটো মই নকওঁ ইতিহাসে কয় ভাবক যদি আইনষ্টাইন ক্ৰিয়াছ নহ'লেহেঁতেন তেন্তে থিওৰি অফ ৰিলেটিভিটিৰ বিষয়ে আমি নাজানিলোহেঁতেন নিউটনৰ মূৰত আপেল পৰাত নিউটন যদি ক্ৰিয়াছ নহয় আপেলটো যদি খাই থ'লেহেঁতেন তেন্তে আজি আমি গ্ৰেভিটি বা মধ্যাকৰ্ষণৰ বিষয়ে নাজানিলোহেঁতেন আপেলটো পৰাৰ লগে লগে নিউটনৰ মনত কিউৰিয়াছিটি জাগিছিল যে এনেকুৱা কিয় হ'ল কি কাৰণে হ'ল আপেলটো তললৈ পৰিল কিন্তু ওপৰলৈ কিয় নগ'ল ঠিক এনেকুৱা ধৰণৰ চিন্তা নিউটনৰ মনলৈ আহিছিল তেতিয়া আৰু যাৰ ফলত নিউটনে গৱেষণা আৰম্ভ কৰিলে নহয় জানো এনেকুৱা বহুত উদাহৰণ আছে মুঠতে মূল কথা এটাই যাৰ মন নতুন নতুন বস্তুৰ বিষয়ে জনাত বহুত আগ্ৰহী নিঃসন্দেহে তেওঁ এজন বুদ্ধিমান বা বুদ্ধিমতী নাৰী আপোনাৰ বাৰু এই গুণটো আছেনে কমেণ্টত নিশ্চয় জনাব দ্বিতীয় যিটো গুণ যি এজন বুদ্ধিমান মানুহৰ থাকিব সেয়া হ'ল বিনম্ৰতা হয় ছাৰ এজন বুদ্ধিমান মানুহ বিনম্ৰ হয় বুদ্ধিয়ক মানুহে কেতিয়াও নিজৰ জ্ঞানক লৈ অহংকাৰ নকৰে নিজকে ডাঙৰ বুলি নাভাবে তেওঁলোক হয় অতি বিনম্ৰ আপোনালোকে দেখিবলৈ পাব কিছু মানুহ আছে সমাজত যি বহুত অহংকাৰী নিজৰ জ্ঞানক লৈ নিজকে মহাপণ্ডিত বুলি ভাবে তেওঁলোকে নিজকে কালিদাস তুলসীদাসৰ লগত তুলনা কৰে তেওঁলোকে নিজৰ বিৰুদ্ধে কোনো কথা শুনিলে সন্মুখৰ মানুহজনৰ লগত মাৰপিট পৰ্যন্ত কৰাত অকণো দ্বিধাবোধ নকৰে কিন্তু ছাৰ এজন বুদ্ধিমান মানুহ এইসমূহৰ পৰা সদায় আঁতৰত থকা পচন্দ কৰে কাৰণ তেওঁলোকে জানে যে বিশ্ব ব্ৰহ্মাণ্ডৰ 200খন দেশৰ মাত্ৰ এখন দেশৰ 140 কোটি মানুহৰ ভিতৰত মাত্ৰ মই নিজকে কিমান চিৰিয়াছলি ল'ম মানে মই পৃথিৱীত থকা নথকাত কি আহে যায় এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডখনত মোৰ জ্ঞান এক ক্ষুদ্ৰ ধূলিকণাৰ সমান সেয়ে অহংকাৰ কৰি কোনো লাভ নাই বিনম্ৰ থকাই হ'ল বুদ্ধিমানৰ কাম কিন্তু মূৰ্খ মানুহসমূহে কি কৰে তেওঁলোকৰ 2 পইচাৰ জ্ঞান থাকক বা নাথাকক কিন্তু সিহঁতৰ কথাৰ প্ৰেছাৰ আকাশখন ফালি বাহিৰ হৈ যায় এয়াই হ'ল পাৰ্থক্য তৃতীয় যিটো গুণ যিটো এজন বুদ্ধিয়ক মানুহৰ মাজত থাকিব সেয়া হ'ল নিজকে সন্মান কৰা নিজৰ ভাল বেয়া নিজে বুজি সেইমতে ৰিয়েক্ট কৰা বুদ্ধিমান মানুহে নিজৰ ব্যক্তিত্বৰ অনুকূল কোনো কাম নকৰে ক'ত কি ক'ব লাগিব ক'ত কিমানখিনি নিজকে কণ্ট্ৰল কৰিব লাগিব নিজৰ ইমোচনক কিদৰে মেনেজ কৰিব লাগিব সেইখিনি এজন ইণ্টেলিজেণ্ট মানুহৰ খুব ভালদৰে জনা থাকে তেওঁলোকে মূৰ্খৰ লগত তৰ্ক কৰি নিজৰ সময় কেতিয়াও নষ্ট নকৰে বুদ্ধিমান মানুহে মূৰ্খ আৰু অহংকাৰী মানুহৰ লগত তৰ্ক কৰা আৰু নিজৰ গালত থাপৰ মৰা কামটো প্ৰায় একে বুলি ভাবে সেয়েহে আপোনালোকে দেখিবলৈ পাব কোনো কাজিয়াত বেছিভাগ ক্ষেত্ৰত বুদ্ধিয়ক মানুহক বিচাৰি নাপায় 4 নম্বৰ গুণটো হ'ল ফ্লাইং চলো যদি আপুনি এজন বুদ্ধিমান মানুহ হয় তেন্তে আপোনাৰ মাজত এই লক্ষণটো নিশ্চয় থাকিব আৰু সেয়া হ'ল অকলে থাকি ভাল পোৱা বুদ্ধিয়ক মানুহ সদায় অকলে থাকি ভাল পায় হেপি থকাৰ বাবে তেওঁলোকক বহুত বেছি বাহিৰা চৰ্চৰ প্ৰয়োজন নহয় তেওঁলোকে বেছি মানুহৰ পৰা আশা নকৰে নিজৰ ওপৰতে ডিপেণ্ডেণ্ট হয় তেওঁলোকে নিজেই নিজৰ লগত কথা পাতে কাৰণ তেওঁলোক নিজেই নিজৰ বেষ্ট ফ্ৰেণ্ড ক্ল'জ ফ্ৰেণ্ড আদি সকলো আৰু 5 নম্বৰ এতিয়া আৰু এই কথা লুকুৱাই থকা নাই কাৰো আগত যে বুদ্ধিমান মানুহসমূহ অলপ অলক হয় আৰু সেইবাবে দেখিব অলপ স্মাৰ্ট মানুহসমূহৰ হেণ্ডৰাইটিং খুব বেছি ভাল নহয় কাৰণ তেওঁলোক অলপ প্ৰকৃতিৰে হোৱা দেখা যায় বেছি নহয় এনে নৰ্মাল মানুহতকৈ অলপ প্ৰকৃতিৰ হয় বুদ্ধিমান মানুহৰ ব্ৰেইন বহুত চোকা হয় যাৰ ফলত সাধাৰণ মানুহৰ তুলনাত বস্তুসমূহ অবজাৰ্ভ কৰাৰ ক্ষমতা বেছি থাকে বুজাৰ ক্ষমতা বেছি থাকে যাৰ ফলত যিকোনো সিচুৱেশ্যন চম্ভালি লোৱাৰ ক্ষমতা বহুত বেছি হয়